নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কল্পদা ব্লগাৰলৈ। আৰু বন্ধুসকল, আজি মই উপস্থিত আছোঁ নগাঁও জিলাৰ পশ্চিমে অৱস্থিত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থানত। আৰু এয়া বৰ্তমান আছোঁ মই কীৰ্তন ঘৰৰ চৌহদত। এয়া দেখিবলৈ পাইছে কীৰ্তন ঘৰৰ চৌহদত কিমান ভক্তৰ সমাগম হৈ আছে আৰু এয়া ভক্তসকলে নাম গুণ গাই আছে, আনন্দ মনেৰে হৰিনাম লৈ আছে। আৰু ইয়াত বৰ্তমানে হ'বলৈ গৈ আছে অহা 29, 30, 31 তাৰিখৰ পৰা আন্তঃৰাষ্ট্ৰীয় এটি মহোৎসৱ, আৰু তাৰ নাম হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ। আৰু এই মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন স্থানৰ পৰা ইয়াত ভকত বান্ধৱ আহিব, এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু এই অনুষ্ঠানতেই মহাপুৰুষজনাৰ যি কলাকৃষ্টি, তেওঁৰ যি নিদৰ্শন, সকলো ইয়াতে পৰিৱেশন হ'ব। আৰু নগাঁও জিলাৰ বৰদোৱা স্থানৰ পৰা প্ৰায় 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ যিকোনো জেগাতেই হ'ব আমাৰ এই শংকৰ মহোৎসৱৰ অনুষ্ঠানসমূহ। আৰু এইজোপাই হৈছে সেইজোপা শিলিখা, যিজোপা শিলিখাৰ নাম গুণ আপোনালোকে সকলোৱে লয় যে পশ্চিমে শিলিখা জুপি দক্ষিণে নামঘৰ, আৰু এইজোপাই সেই নামঘৰৰ পশ্চিমে থকা শিলিখাজোপা। আৰু এয়া দেখিছে নাটঘৰ, আৰু এই নাটঘৰতেই ভাওনা যি সাংস্কৃতিক অনুষ্ঠান, এই নাটঘৰতেই তেওঁলোকে আয়োজন কৰে। আৰু এই নাটঘৰ মূল কীৰ্তন ঘৰৰ লগত সংযোজন হৈ আছে, যিহেতু নামঘৰৰ লগতে যি ভাওনা ঘৰ বা নাটঘৰ আছে, তাতেই ভগৱানৰ শ্ৰীচৰণত আগত ৰাখি ইয়াত নাট প্ৰদৰ্শন কৰে। আৰু বন্ধুসকল, মোৰ সোঁহাতে দেখিছে এয়া ৱালত কিছুমান আখৰ লিখা আছে, ছবি অঁকা আছে, আৰু সেইবোৰ হৈছে শ্ৰীকৃষ্ণৰ যি দশ অৱতাৰ, সেয়া সুন্দৰভাৱে চিহ্নিত কৰি আমাক বুজাবলৈ এনেদৰে ৱালত অংকন কৰিছে। আৰু এইটো যিটো মণ্ডপ আপোনালোকে দেখিবলৈ পাইছে, এই মণ্ডপতেই হ'ব শংকৰদেৱ মহোৎসৱৰ মূল মণ্ডপ, আৰু ইয়াতেই হ'ব সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান। আৰু তাৰ লগতেই লাগি আছে এয়া আকাশী গংগা। দেখিছে সেই আকাশী গংগাত সুন্দৰভাৱে মাছবোৰে বিচৰণ কৰি ফুৰিছে, প্ৰকাণ্ড প্ৰকাণ্ড মাছ আছে ইয়াত। আৰু দেখিছে ইয়াত কিছুমান ভক্তই মাছবোৰক খাবলৈ আহাৰ দিয়ে, আৰু সেই আহাৰ খাবলৈ সুন্দৰভাৱে একেবাৰে পাৰলৈ কাষলৈ গুচি আহে মাছবোৰ, আৰু দেখিছে সুন্দৰভাৱে সেই আহাৰ গ্ৰহণ কৰি আছে। হৈছে দৌল, আৰু এই দৌলতেই ফাকুৱা মহোৎসৱত ইয়াত ফাকুৱা খুব উলহ মালহেৰে পালন কৰে। বিভিন্ন জেগাৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত ইয়াত সমাৱেশ ঘটে, আৰু ইয়াক খুনুচাই বাৰী ৰূপেও জনা যায়।
নগাঁৱৰ মাজমজিয়াত থকা আমাৰ মহাপুৰুষজনৰ জন্মস্থান বৰদোৱাত। আৰু এই বৰদোৱাতেই হ'ব আমাৰ অসমৰ মানে গোটেই বিশ্বৰ এটা বিখ্যাত অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ অহা 29 তাৰিখৰ পৰা 30-31 তাৰিখলৈকে। চ' আমি আজি ইয়াত কিছুমান ভিডিঅ' বনাম, তাৰে সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাম। বিশেষকৈ আজি ইয়াত অনুষ্ঠান একো হোৱা নাই, কিন্তু অনুষ্ঠানলৈ যিবিলাক কাৰিকৰী বিভাগ আছে, তেওঁলোকৰ যিবিলাক কাৰ্য আছে, সেইবিলাক তেওঁলোকে আজি কৰি আছে। তাৰে সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাম। আৰু লাহে লাহে আন্ধাৰ নামি আহিল, লাইট জ্বলাবৰ হ'ল, আৰু সম্ভৱ ভিডিঅ'ৰ যি কোৱালিটি হয়তো আপোনালোকে বিশেষ ভাল নাপাব, তথাপিও দেখুৱাবলৈ যত্ন কৰিম ইয়াৰ সামগ্ৰিক পৰিৱেশবোৰ। আৰু বন্ধুসকল, আজি মোৰ লগত আছে বৰ্তমান এই প্ৰগ্ৰামৰ যি কাৰিকৰী বিভাগত থকা যি বাঁহৰ কাম কিছুমান কৰে, তেওঁলোকৰ মই আজি কিছু কথা পাতিম। দাদা, আপোনাৰ নামটো ক'ব? আমাৰ নাম শ্ৰী দীপক বা হয়। আপোনাৰ ঘৰ? আমাৰ ঘৰ লখিমপুৰ নাৰায়ণপুৰত। এইবিলাক যে বাঁহৰ বস্তুবিলাক আছে, সেইবিলাক আপোনালোকে নিজে বনাইছে? হয়, আমি নিজে বনাইছোঁ। কিমান দিন লাগে এইবিলাক কাম কৰিব লগা হ'লে আপোনালোকক? এতিয়া ধৰক এই গ্ৰাইণ্ড বাইণ্ডাৰত আমাৰ 15 দিন লাগিছে, শৰাই দুখনত 10-12 দিন লাগিছে। আপোনালোকৰ কোনো ব্যৱসায় প্ৰতিষ্ঠান আছে নে এনেকুৱা প্ৰগ্ৰামবিলাক আপোনালোকে? এনেকৈ প্ৰগ্ৰামবিলাকত আমি ব্যৱসায় প্ৰতিষ্ঠান নাই। কামটো আপোনালোকে কিমান দিনৰ পৰা কৰি আছে এইবিলাক? আমি ডিচেম্বৰ 15 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। হয়, শেষ কেতিয়া কৰিব? আমি পৰহিলা শেষ কৰিম। দেখা পাইছে, আৰু এয়া মোৰ ভণ্টি বৰ্ণালী খান, আৰু এই অনুষ্ঠানৰ তেওঁ হ'ব এনাউন্সাৰ। যি প্ৰগ্ৰাম হ'ব তাৰ এনাউন্সমেণ্ট তেওঁ কৰিব, আৰু তেওঁক আজি থ'বলৈ আহিলোঁ। এয়া তেওঁলোকৰ গেষ্ট ৰুম, আমি থ'ম আজি, থৈ আমি আৰু যামগৈ। কিন্তু নেক্সট ভিডিঅ' আপোনালোকক সেই প্ৰগ্ৰামৰ দিনা দেখাম। চ' বাই।